So welcome to GituRaj Reviews. এইটো চেনেলত আজি মোৰ প্ৰথমটো ভিডিও আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে সকলোকে কৈ দিছো যে এইটো ভিডিও কেৱল এন্টাৰটেইনমেন্টৰ বাবে সো কোনেও যাতে ভিডিওটো হেগুৱাৰ পিছত যে কাকো হেট নিদিয়া। সো আজি আমি কথা পাতিম এছামিজ প্ৰেংকাৰ বাইডৰ বিষয়ে। According to বাইডৰ ইনষ্টাগ্ৰাম বায়ো she is an এছামিজ প্ৰেংকাৰ। আৰু যাৰ এছামিজ স্পেলিংটোৱে নিজৰ ইনষ্টাগ্ৰাম বায়ত ভুল তেওঁৰ পৰানো আমি কি এক্সপেক্ট কৰিব পাৰিম তথাপিও তেওঁৰ বিষয়ে আজি অলপ কথা পাতিম। সো বলক ভিডিওটো আৰম্ভ কৰো। বাইডৰ ইউটিউবত এটা চেনেল আছে যিটোৰ নাম হৈছে ডিফু জেংগো প্ৰেংক। আপোনালোকে হয়তো চেনেলটোৰ নাম শুনি ভাবিছে যে এইটো চেনেলত কেৱল প্ৰেংক ভিডিও আপলোড কৰা হয়, কিন্তু বৰ্তমান এই চেনেলটোত প্ৰেংক ভিডিওত বাদ দি বাকি সকলোবোৰ ভিডিও আপলোড কৰা হয়। আৰু বাইদেৱে বনোৱা ভিডিওসমূহৰ ভিতৰত আটাইতকৈ ভয়ংকৰ ভিডিওসমূহ হৈছে তেওঁ বনোৱা কমেডি ভিডিওসমূহ। আহক বাইদেৱেনো কি কমেডি ভিডিও বনায় আমিও চাওঁ। আৰু বাইদেৱে বনোৱা কমেডি ভিডিওসমূহত ইমানে ছাপোৰ্ট পায় যে কেতিয়াবা বাইদেৱে লাইক ডিছলাইক ৰেচিঅ' হাইড আৰু কমেণ্ট অফ কৰিবলগীয়া হয়। আপোনালোকে হয়তো জানে যে বৰ্তমান সময়ত বহুতো মানুহৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে, আৰু ঠিক তেনেদৰে আমাৰ এই বাইদেউৰো অৰ্থাৎ এছামিজ প্ৰেংকাৰ বাইদেউৰো গাত কৰোনা পজিটিভ পোৱা গ'ল। আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে যদি আমাৰ দেহত কৰোনা পজিটিভ পালে হয় তেতিয়াহ'লে আমি ডাইৰেক্টলি ডক্তৰৰ পৰামৰ্শ ল'লো হয় আৰু কৰোনাৰ পৰা কেনেদৰে ছাৰ্ভাইভ কৰিব পাৰোঁ তাক লৈ চিন্তা কৰিলো হয়। কিন্তু বাইদেউ বেলেগতকৈ বেলেগ। বাইদেৱে ডাইৰেক্টলি यूट्यूब वीडियो अपलोड कर दिले जे मैं बहुत खुश हूँ, मेरा कोरोना पॉजिटिव हो गया, मैं मरने वाला हूँ। एफाले जदि स्माइली इमोजी एफाले आको सैड इमोजी माने वाह क्या लुंजी खे, वाह क्या लुंजी खे। আজি আমাৰ নতুন সুস্না লৈ আছে আপোনালোকৰ উৎসমে আৰু বাইদেৱে বোলে কিবা সুস্না লৈ আহিছে আৰু তুমি কোনে তো মাৰ জায়গা তুমি ইত্তা পাৰা সুস্না লেকে আইমে क्योंकि कोरोना मेरे घर के ऊपर तक आ गया। আপুনি মই হয়তো মানুহৰ দেহত কৰোনা হোৱা বুলি শুনিছো বা জন্তুৰ দেহত কৰোনা হোৱা বুলি শুনিছো, আৰু এই সমূহৰ কাৰণ ডক্টৰে দিয়ে যে গণসংক্ৰমণ, মানে মানুহে ইজনে আনজনৰ সংস্পৰ্শত আহিলে কৰোনা হ'ব পাৰে। কিন্তু বাইদেউৰ মতে বাইদেউৰ ঘৰৰ ওপৰলৈ আহি কৰোনা ৰখি আছে আৰু বাইদেউৰ এতিয়ালৈকে হোৱা নাই, মানে অৰ্ণৱদাৰ ভাষাত কুছ ভি। আৰু এইবোৰৰ উপৰিও বাইদেউৰ আৰু এটা টেলেণ্ট আছে, আৰু সেইটো হৈছে ফেক নিউজ দিয়াটো। বৰ্তমান সময়ত বাৰু বাইদেৱে ভিডিঅ'টো প্ৰাইভেট বা ডিলিট কৰি দিলে, কিন্তু বৰ্তমান সময়ত আপোনালোকে হয়তো গম পাইছে যে এগৰাকী ছোৱালী নমৰাকৈ মৰা বুলি ফেচবুকত উলিয়াই দিছিল এটা বাতৰি, আৰু সেই বাতৰিটোৰ বিষয়ে বাইদেৱে কোনো ধৰণৰ ৰিচাৰ্চ নকৰাকৈ ডাইৰেক্টলি ভিডিঅ' বনাই দিছিল, আৰু সেইটো ভিডিঅ'ই বাইদেউৰ ভাইৰেল হৈ গৈছিল। অৰ্থাৎ 30,000ৰ ওপৰত বাইদেউৰ ভিউজ আহি গৈছিল, আৰু তাৰ পিছতে বাইদেৱে এটা এপলজি ভিডিঅ' আপলোড কৰিছিল। কিন্তু তাৰে আগতে আমাৰ ৰোষ্টাৰসকল কম নে, ৰোষ্টাৰসকলে বাইদেউক এক্সপ'জ কৰি, আৰু একৰ্ডিং টু বাইদেউক যিসকলে ৰোষ্ট কৰিছে তেওঁলোকে বোলে ৰোষ্টিঙৰ মিনিং বুজি নাপায়। কিটা ৰস্তাৰে মোক ৰষ্ট কৰিছে, সিহঁতে মানে ৰষ্ট মানে কি সিহঁতে বুজি নাপায়, সিহঁতে মানে একেবাৰে মানে বেয়া মানে মুৰে ভিডিঅ' লৈ আছে, মুৰে ভিডিঅ' লৈ আছে এডিটিং কৰি আৰু বাকি ঠিকে আছে। কিন্তু এইখিনিত কি ক'লা এডিটিং কৰি বাইদেউৰ মতে তেওঁক যদি কোনোবাই ৰোষ্ট কৰে তেতিয়াহ'লে তেওঁৰ ভিডিঅ'সমূহ এডিটিং কৰি আপলোড কৰিব নালাগে। বাইদেউ তেতিয়াহ'লে এনেকুৱা ভিডিঅ'বিলাক আপলোড কৰিম নেকি? আৰু এটা ভিডিঅ'টো বাইদেৱে সকলো হিমা চেৰাই ডাইৰেক্টলি তেওঁৰ এক্স বি এফক দিছে গালি। एक्स बीएफ तुझको रानू मॉडल का दांतों मोइला जैसा लगता है, मोइला गांजा व्यापारी साला, गरु व्यापारी, ছাগলী কে কালা পকৰ জেসা লাগতা है। হয়তো আপোনালোকে বাইদেউৰ ফ্ৰাষ্ট্ৰেচনৰ কাৰণ শুনিলে। বাইদেউ আৰু হুকুৰদাৰ মাজত আমাৰ বেছি ডিফাৰেন্স নাই, যেনিবা হুকুৰদাই ইংলিছ কওঁতে ফসে, বাইদেৱে হিন্দী কওঁতে ফসে। तुम थोड़ा मतलब অকমান ধৈৰ্য ধৰা, তুম থৰা অকনমান ধৈৰ্য ধৰা, ইংলিছ মেকাৰৰ সস্তা কপি। সো আজিলৈ এইখিনিয়ে, ইয়াতকৈ বেছিকৈ আৰু মই এওঁৰ ভিডিঅ' চাবলৈ নোৱাৰোঁ। যদি পাৰ্ট 2 লাগে নিশ্চয়কৈ জনাবা কমেণ্টত। সো আৰু বাইদেউক যাতে কোনেও হেট নিদিয়া, লগতে মোক যদি কিবা গালিও পাৰিবলগীয়া আছে বা ভালকৈ ক'বলগীয়া আছে নিশ্চয়কৈ মোৰ কমেণ্ট ছেকশ্যনতে কোৱা, বেলেগৰ কমেণ্ট ছেকশ্যনত যায় যাতে কোনেও হেট নিদিয়ে। বাকী আৰু যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ লাইক কৰিবা, আৰু যদি ইচ্ছা কৰা নিজৰ হোৱাটছআপৰ ষ্টেটাছত শ্বেয়াৰ কৰিব পাৰা, ইনষ্টাগ্ৰামৰ ষ্টৰিত শ্বেয়াৰ কৰি মোক মেনশ্যন কৰিব পাৰা @GituRajTalks YT। সো আজিলৈ লৈছোঁ বিদায়, জয় অসম, নমস্কাৰ। काला रंग होना यहाँ पर सबसे ज्यादा बड़ा गुनाह, ये दोनों पे लागू है भैया, नर और मादा। मजाक उड़ाते थे मेरे रंग के सारे फ्रेंड्स, नो कॉन्फिडेंस के करूं मैं अपना सेल्फ